নমস্কাৰ বন্ধু বান্ধৱীসকল, সাধাৰণ জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম খেল জগতৰ কেইটামান প্ৰশ্নৰ বিষয়ে। বিশ্বৰ আটাইতকৈ পুৰণি খেল কি? কুস্তি। বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভ হৈছিল? 1975 চনত। বিশ্বকাপ ফুটবল কেতিয়া আৰম্ভ হৈছিল? 1930 চনত। বিশ্বকাপ ক্ৰিকেটত প্ৰথম বিজয়ী দলটো কোন? ৱেষ্ট ইণ্ডিজ। বিশ্বৰ প্ৰাচীনতম ফুটবল ক্লাবটোৰ নাম কি? KB ফুটবল ক্লাব। হকীৰ যাদুকৰ বুলি কাক কোৱা হয়? ধ্যান চান্দ। অলিম্পিক ফুটবল স্থান লাভ কৰা অসমীয়া খেলুৱৈজন কোন? কনক বৰদলৈ। ক্ৰিকেট খেলৰ 2 উইকেটৰ মাজত দূৰত্ব কিমান? 22 গজ। ক্ৰিকেটৰ মেডেন অভাৰ কি? য'ত বেটছমেনে এটা অভাৰত এটা ৰান কৰিব নোৱাৰে। অসমত অভিৰুচি ক্ৰীড়া দিৱস প্ৰতি বছৰে কোনজন খেলুৱৈৰ জন্মদিনত পালন কৰা হয়? অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত। ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ হৈ প্ৰথমে কোনে পদক লাভ কৰিছিল? মৃথু বৰুৱাই। কোন চনত গুৱাহাটীত থকা নেহৰু ষ্টেডিয়াম মুকলি কৰা হয়? 1962 চনৰ 15 জুলাই তাৰিখে। এছিয়ান গেমছৰ জন্মদাতা কোন? প্ৰফেচাৰ গুৰুদত্ত সন্ধি। এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন? ভোগেশ্বৰ বৰুৱা। প্ৰথম এছিয়ান গেমছ কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল? দিল্লীত 1951 চনত আৰম্ভ হৈছিল। ক'ত প্ৰথমে গল্ফ খেলৰ উৎপত্তি হয়? স্কটলেণ্ডত। অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? স্বৰ্গীয় আৰ.জি. বৰুৱা। অসমত ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হয়? 17 অক্টোবৰত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।